মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বিতীয় যেটো অধ্যায় আছে তাৰ পাৰ্ট 4 টো অলপমান আলোচনা কৰো। ইয়াতে আমি ভেকুৰ ৰাজ্যৰ বিষয়ে অলপমান পঢ়িম, কিংডম ফাঞ্জাই। এতিয়া জীৱৰ পঞ্চৰাজ্য পদ্ধতিৰ আমি দুটা অধ্যায় পঢ়িলো, দুটা ৰাজ্য পঢ়িলো, মনেৰা আৰু প্ৰতিষ্ঠা। এতিয়া আমি ভেকুৰ ৰাজ্যৰ বিষয়ে অধ্যয়ন কৰিম। এতিয়া ভেকুৰবিলাক কি? ভেকুৰবিলাক সাধাৰণতে আমি যিবিলাক কিছুমান খালী চকুৰে দেখা পাওঁ, এতিয়া বেংচটা যিবিলাক দেখা তোমালোকে কাঠফুলা বুলিও কোৱা হয়, সেইবিলাক আচলতে ভেকুৰ হয়। এইবিলাক মানে মৃত ভেকুৰ হয়। এতিয়া ইয়াতে কি কৈছে ডেফিনেশ্যনত, দে আৰ মষ্টলি মাল্টিচেলুলাৰ হেটেৰট্ৰফিক filamentous organism except yeast which are unicellular। কি কৈছে, কিছুমান এককোষী জীৱ যেনে ইষ্ট আদিৰ বাহিৰে ইহঁত প্ৰধানত বহুকোষী হয়। ইষ্টটো হয় এককোষী, ইষ্টটো এক প্ৰকাৰৰ ভেকুৰ হয়, চেকাৰমাইচিছ বুলি কোৱা হয়। আৰু ইয়াৰ বাহিৰে বাকী যিমান বিলাক ভেকুৰ আছে বেছিভাগে কি হয়, প্ৰধানত বহুকোষী হয় আৰু পৰপুষ্ট হয়। হেটেৰট্ৰফিক মানে পৰপুষ্ট আৰু সূত্ৰাকাৰ জীৱ, ফিলামেন্টাছ অৰ্গেনিজম, মানে সিহঁতৰ দেহটো সূত্ৰৰ নিচিনা, যিবোৰ সাধাৰণতে গৰম আৰু সেমেকা অঞ্চলত পোৱা যায়, which are generally grow in warm and humid places। গৰম আৰু সেমেকা অঞ্চলত পোৱা যায়। ঠাণ্ডা ঠাইত ভেকুৰ জেনেৰেলি নগজে আৰু ছাঁ পৰা ঠাইত, সেমেকা অঞ্চল মানে ছাঁ পৰা ঠাইত গজে। তাৰপিছত ৰিপ্ৰডাকশ্যন can takes place by following types। প্ৰজনন তলত দিয়া প্ৰকাৰে সংঘটিত হয়। সিহঁতৰ তিনি ধৰণৰ প্ৰজনন ভেকুৰৰ দেহত পোৱা যায়। আমি ছেকেণ্ড ইয়াৰত পঢ়িম যে কি কি প্ৰজনন ডিটেইলছত আছে সেইবিলাক। তিনি প্ৰকাৰৰ প্ৰজনন কি কি? ভেজিটেটিভ ৰিপ্ৰডাকশ্যন বা অংগজ প্ৰজনন। তাত কি কি প্ৰকাৰৰ হয়? ফ্ৰেগমেণ্টেশ্যন হয়, ফিছন হয়, বাডিং হয়। ফ্ৰেগমেণ্টেশ্যন মানে বিখণ্ডন, ফিছন মানে দ্বিবিভাজন আৰু বাডিং মানে মুকুল উদ্গম। ইষ্টৰ ক্ষেত্ৰত মুকুল উদ্গম বা বাডিং হয়। আছেক্সুৱেল ৰিপ্ৰডাকশ্যন বা অযৌন প্ৰজনন, সেইটো বিশেষকে তিনি ধৰণে হয়। স্পৰৰ জৰিয়তে হ'ব পাৰে, ৰেণুৰ জৰিয়তে, স্পৰেঞ্জিঅস্পৰ্ছ বা স্পৰৰ জৰিয়তে হ'ব পাৰে, আৰু জুস্পৰ্ছ বা চলৰেণুৰ জৰিয়তে হ'ব পাৰে। আৰু ছেক্সুৱেল ৰিপ্ৰডাকশ্যন বা যৌন প্ৰজনন। যৌন প্ৰজননসমূহ তিনি ধৰণে হ'ব পাৰে, ওস্পৰ্ছ, এস্কস্পৰ্ছ আৰু বেচিডিওস্পৰ্ছ। এই তিনি ধৰণৰ স্পৰৰ জৰিয়তে হ'ব পাৰে। সাধাৰণতে এছেক্সুৱেল আৰু ছেক্সুৱেল ৰিপ্ৰডাকশ্যন বিলাক স্পৰৰ জৰিয়তে বা ৰেণুৰ জৰিয়তে হয়। এতিয়া আহো ভেকুৰ যিবিলাক আছে, ভেকুৰবিলাকৰ দেহটো গঠনটো কেনেকুৱা হয়, দেহটো কেনেকুৱা দেখিবলৈ। Their body consists of long, slender, thread-like structure called hyphae। সিহঁতৰ দেহটোত কি থাকে? কিছুমান দীঘলীয়া মিহি সূত্ৰৰ দ্বাৰা গঠিত, বহুত দীঘল দীঘল এনেকুৱা ধৰণৰ সূত্ৰৰ দ্বাৰা গঠিত, আৰু ইয়াৰে প্ৰতিডালক অনুসূত্ৰ বা হাইফা বুলি কোৱা হয়। এই ইণ্ডিভিজুৱেল এইবিলাক যে এডাল এডাল দেখিছা, এডালক আমি অনুসূত্ৰ বা হাইফা বুলি কওঁ। And the network of hypha is called mycelium। এতিয়া এডাল হ'ল হাইফা, এডাল হালফা, এনেকুৱা ধৰণৰ অজস্ৰ হাইফা লগ লাগি কি হয়, এটা নেটৱৰ্ক ফৰ্ম কৰে। সূত্ৰবিলাকে এটা সূত্ৰপুঞ্জ গঠন কৰে। গতিকে অনুসূত্ৰবোৰ শাখা প্ৰশাখাযুক্ত হৈ পৰস্পৰৰ মাজত মিহলি হৈ থাকিলে ইয়াক সূত্ৰপুঞ্জ বা মাইচেলিয়াম বুলি কোৱা হয়। এনেকুৱা ধৰণৰ মাইচেলিয়াম গঠন কৰে। এইবিলাক হ'ল হাইফা আৰু এইবিলাক হ'ল মাইচেলিয়াম। Two types of hypha is present। দুই ধৰণৰ সাধাৰণতে কি দেখা যায়? অনুসূত্ৰৰ গঠন দেখা যায় ভেকুৰৰ ক্ষেত্ৰত। One is continuous tube filled with multinucleated cytoplasm called sinusoidal hypha। এতিয়া কি কৈছে? হাইফাবোৰ সম্পূৰ্ণৰূপে নলাকাৰ। নলাকাৰ মানে এনেকুৱা এডাল নলীৰ নিচিনা, সূত্ৰই হয় কিন্তু ভিতৰত মানে নলীৰ নিচিনা, ভিতৰত চেলবিলাক থাকে। আৰু কোষপৰশ অসংখ্য কোষকেন্দ্ৰৰে পৰিপূৰ্ণ হৈ থাকিলে এইবোৰক চিনোচাইটিক হাইফা বুলি। অৰ্থাৎ হাইফাডাল গোটেই যদি মানে কোষপৰশবিলাক কোষকেন্দ্ৰৰে পৰিপূৰ্ণ হৈ থাকে, এইবিলাক কোষকেন্দ্ৰ হয়, এই ডট ডট ষ্ট্ৰাকচাৰবিলাক মানে নিউক্লিয়াছ হয়, আৰু কি হয়, কণ্টিনিউৱাছ হয়, মানে তাৰ মাজত কোনো ধৰণৰ গেপ নাথাকে, চেল ৱাল বা তেনেকুৱা ধৰণৰ ক্ৰছ ৱাল নাথাকে, তেতিয়াহ'লে সেইবিলাকক কি বুলি কোৱা হয়? চিনোচাইটিক হাইফা বা চিনোচাইটিক হাইফি বুলি কোৱা হয়। এতিয়া হাইফাবোৰৰ মাজত যদি প্ৰস্থবেৰ থাকে, প্ৰস্থবেৰ মানে ক্ৰছ ৱাল, এই ক্ৰছ ৱাল যদি থাকে
এনেকুৱা ধৰণৰ এয়া ক্ৰছ ৱাল আছে। ক্ৰছ ৱাল থাকিলে কি বুলি কোৱা হয়? প্ৰস্থবেৰ বিশিষ্ট হাইফা বা সেপ্টেড। প্ৰস্থবেৰ বিশিষ্ট হাইফা বা সেপ্টেড হাইফা বুলি কোৱা হয়। গতিকে দুই ধৰণৰ হাইফা জেনেৰেলি ভেঁকুৰৰ ক্ষেত্ৰত পোৱা যায়। আৰু এই হাইফাবিলাক ইটোৱে সিটোৰ আনটোৰ লগত লগ লাগি এনেকে মাইচেলিয়াম বা ক্ষুদ্ৰপুঞ্জ গঠন কৰে। এতিয়া ভেঁকুৰ ৰাজ্য বা কিংডম ফাঞ্জাই are divided into 3 steps of their sexual cycle. যিটো তাৰ সিহঁতৰ মানে যৌন চক্ৰ আছে, যৌন চক্ৰটো ভেঁকুৰ বিলাকৰ তিনিটা স্তৰত ভাগ কৰা হৈছে, তিনিটা স্তৰত সম্পন্ন হয়। তো পৰীক্ষাত ডেফিনেশ্যন আহি থাকে, প্লাজমগিমি, কেৰিঅগিমি এইবিলাকৰ ডেফিনেশ্যন আহি থাকে। প্ৰথম স্তৰটো হ'ল কি? প্লাজমগিমি। প্লাজমগিমিত কি কৰা হয় যে ফিউজন অফ প্ৰটোপ্লাষ্ট বিটুইন টু মোটাইল অৰ নন মোটাইল গেমেটছ। মোটাইল শব্দটোৰ অৰ্থ হ'ল যিয়ে মুভ কৰিব পাৰে, চলমান, অৰ্থাৎ যিয়ে এইটো এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে। আৰু নন মোটাইল মানে হ'ল যিয়ে অচলমান, এঠাইতে ৰৈ থাকে। তেনেকুৱা ধৰণৰ জনন কোষবিলাক থাকে। জনন কোষ মানে স্পৰবিলাক, ৰেণুবিলাক ভেঁকুৰৰ ক্ষেত্ৰত। সেইবিলাকৰ কি হয়? ফিউজন হয়। ফিউজন কিহৰ হয়? জনন কোষ বুলি ক'লে কোষৰ ভিতৰত যিখিনি মানে তাৰ কোষ পৰশ থাকিব, লগতে নিউক্লিয়াছ থাকিব, গোটেইখিনিক একেলগে প্ৰটোপ্লাজম বুলি কোৱা হয়। সেই প্ৰটোপ্লাজমখিনি কি হয়? দুটা কোষৰ জনন কোষৰ ফিউজন হৈ যায়, অৰ্থাৎ মিলন হৈ যায়। সেইটোক কোৱা হয় প্লাজমগেমি। That means the fusion of protoplasms between two motile or non-motile gametes. দুটা চলমান বা অচলমান জনন কোষৰ প্ৰটোপ্লাজমখিনি ফিউজন হৈ যোৱা, গলি যোৱা, মিলি যোৱা। নেক্সট কেৰিঅগেমি। কেৰিঅগেমি হ'ল ফিউজন অফ টু নিউক্লিয়াই। কেৰিঅগেমিত কি কৰা হয়? কেৰিঅ শব্দটোৰ অৰ্থই হ'ল নিউক্লিয়াছ। কেৰিয়ন মানে নিউক্লিয়াছ। আৰু কেৰিঅগেমি মানে ফিউজন অফ টু নিউক্লিয়াই, দুটা কোষ কেন্দ্ৰৰ মিলন হয়। প্ৰথমতে চাইটোপ্লাজমখিনি লগ হ'ল, তাৰপিছত চাইটোপ্লাজমৰ ভিতৰত কোষ কেন্দ্ৰ থাকিব দুটা, সেই কোষ কেন্দ্ৰ দুটা কি হয়? লগ হৈ যাব। তাৰপিছত কি হয়? মিঅ'চিছ কোষ বিভাজন বা মিঅ'চিছ চেল ডিভিজন হয়। অসমীয়াত হ্ৰাসাত্মক কোষ বিভাজন বুলিও কোৱা হয়। আমি পঢ়িম নেক্সট চেপ্টাৰবিলাকত। জাইগোট ডিভাইডছ ইনটু হেপ্লয়েড স্পোৰ। মিঅ'চিছ চেল ডিভিজনত কি হয়? যিটো যোজন কোষ গঠন হয়, যোজন কোষ মানে হ'ল পুং জনন কোষ আৰু স্ত্ৰী জনন কোষ লগ লাগিলে যোজন কোষ গঠন হয় এটা। সেই যোজন কোষটো আকৌ বিভাজন ঘটি কেনে মিঅ'চিছ কোষ বিভাজনৰ দ্বাৰা এগুণ সংখ্যক ক্ৰমজম বিশিষ্ট ৰেণুৰ সৃষ্টি কৰে, অৰ্থাৎ হেপ্লয়েড স্পোৰ সৃষ্টি কৰে। হেপ্লয়েড মানে এন নাম্বাৰ। আমি পঢ়িম এইবিলাক, এন কি, টুৱাইচ এন কি। নেক্সট ভেঁকুৰবিলাকৰ যিবিলাক খাদ্য আছে, খাদ্যবিলাক সিহঁতি বিভিন্ন ধৰণে ল'ব পাৰে। সিহঁতি খাদ্যবিলাক প্ৰস্তুত নিজেও কৰিব পাৰে, আৰু জেনেৰেলি নিজে নকৰে, সিহঁতি কি কৰে? অৰ্গেনিক মেটাৰৰ পৰা লয়। সেইকাৰণে সিহঁতি হেটেৰট্ৰফিক হয়। হেটেৰট্ৰফিক মানে পৰাপুষ্ট। কিন্তু পৰাপুষ্ট আকৌ তিনি ধৰণৰ আছে, চেপ্ৰফাইটিক, পেৰাচাইটিক আৰু চিম্বায়টিক। অৰ্থাৎ পুষ্টিৰ ওপৰত, প্ৰকাৰৰ ওপৰত ভিত্তি কৰি, অৰ্থাৎ কি ধৰণে সিহঁতি পুষ্টি গ্ৰহণ কৰে। ডিপেণ্ডিং অন দা mode of nutrition, fungi are divided into 3 types. ভেঁকুৰসমূহক পুষ্টিৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভাগ কৰা হৈছে। কি? চেপ্ৰফাইটিক। চেপ্ৰফাইটিক মানে অসমীয়াত মৃতজীৱী বুলি কোৱা হয়, যি মৃত জীৱদেহৰ পৰা নিজৰ পুষ্টি লাভ কৰে। Absorbs soluble organic matter from dead substance. মৃতদেহ বা গেলা পচা বস্তুৰ পৰা জৈৱিক আহাৰ শোষণ কৰে। সিহঁতি গেলা পচা বস্তু বা অন্য মৃতদেহ, পচা কাঠ তাৰ ওপৰত সিহঁতি মানে গজে। আল্টিমেটলি সিহঁতি তাৰ পৰা আহাৰ শোষণ কৰে, অৰ্গেনিক মেটাৰবিলাক। পেৰাচাইটিক মানে পৰজীৱী। বিশেষকৈ উদ্ভিদ আৰু প্ৰাণীবিলাকত, উদ্ভিদবিলাকত আমি জেনেৰেলি বগা চামনি পৰা দেখা পাওঁ, পাতবিলাক পচি যায়, পাতবিলাকত স্পট কিছুমান হয়, ডট ডট ষ্ট্ৰাকচাৰ, সেইবিলাক হ'ল ভেঁকুৰ। তাতে সিহঁতি উদ্ভিদবিলাকৰ পৰা সিহঁতি পুষ্টি লাভ কৰে। ডিপেণ্ডছ অন লিভিং প্লেণ্টছ অৰ এনিমেলছ, অন্য প্ৰাণী বা উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। চিম্বায়টিক। চিম্বায়টিক শব্দটোৰ অৰ্থ হ'ল সহজীৱিতা বা সহজীৱী। চিম্বায়টিক মানে সহজীৱিতা। চিম্বায়টিকত কি কৰে? এছ'চিয়েটেড উইথ এলগি। আইডাৰ মানে সিহঁতি এলগিৰ সৈতে এছ'চিয়েট হৈ থাকিব পাৰে। এলগি মানে শেলাইৰ লগত সহজীৱী হিচাপে বাস কৰিব পাৰে, তেতিয়া সিহঁতক লাইকেন বুলি কোৱা হয়। তোমালোকে ডাঙৰ ডাঙৰ গছবিলাকত বগা বগা চামনি পৰা দেখিছা, বহুত ডাঙৰ ডাঙৰ যিবিলাক আহঁত গছ আছে, বট গছ আছে, তাৰ মানে ডাঙৰ সিহঁতৰ যিটো বডি আছে, সেই বডিটোত কি থাকে? বগা বগা চামনি কিছুমান পৰি থাকে, বৰষুণৰ বতৰত দেখা যায়। সেইবিলাকক লাইকেনছ বুলি কোৱা হয়। আৰু বহুত আছে লাইকেন। এ
and roots of higher plants. মানে উচ্চ সাপৰ যিবিলাক উদ্ভিদ আছে সিহঁতৰ শিপাটো কি পোৱা যায়, সহজীৱিতা পোৱা যায়। উচ্চ সাপৰ শিপাৰ লগত সিহঁতি মানে ভেঁকুৰবিলাকে লগ লাগি থাকে। তেতিয়া সিহঁতক কি বুলি কোৱা হয়, মাইকৰাইজা বুলি কোৱা হয়। মাইকৰাইজা বিলাক তোমালোকে ছেকেণ্ড ইয়াৰত পঢ়িবা মাইকৰাইজাৰ বিষয়ে ডিটেইলছত। এতিয়া এইবিলাক কি হয়, চিম্বায়টিক, অৰ্থাৎ মাইকৰাইজাবিলাকে শিপাত পৰা সিহঁতি পুষ্টি লাভ কৰে আৰু শিপাডালকো কিবা প্ৰদান কৰে উদ্ভিদডালকো। সহযোগিতা মানে both are benefited from each other. Next, depending on the morphology of mycelium, mode of spore formation and fruiting bodies, fungi are divided into 4 classes. এতিয়া যিটো প্ৰধান মানে ভেঁকুৰবিলাকৰ বিভাগ হয়, 4টা বিভাগত ভাগ কৰা হৈছে। কিহৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হৈছে? ভেঁকুৰসমূহৰ সূত্ৰপুঞ্জৰ গঠন। আমি যে মাইচেলিয়াম পঢ়িলো, মাইচেলিয়াম বিলাকক সূত্ৰপুঞ্জ বুলি কয়। সিহঁতৰ দেখাত কেনেকুৱা হয় তাৰ ওপৰত ভিত্তি কৰি, লগতে ৰেণুৎপত্তিৰ ধৰণ, মোড অফ স্পৰ ফৰ্মেশ্যন, কেনেকে ৰেণুৰ সৃষ্টি হয়, আৰু লগতে ফ্ৰুটিং বডিৰ ওপৰত ভিত্তি কৰি কি কৰা হয়, সিহঁতক 4টা ভাগত ভাগ কৰা হৈছে। ফাইকোমাইচিটিছ, এস্কোমাইচিটিছ, বেচিডিওমাইচিটিছ আৰু ডিউটেৰোমাইচিটিছ। ফাইকোমাইচিটিছ বিলাক জেনেৰেলি কি হয়, এই মিউকৰ এক্সাম্পল তোমালোকে এইবিলাক ইংলিছতে লিখিবা। এক্সাম্পল মিউকৰ আৰু ৰাইজোপাছ। তাৰপিছত এস্কোমাইচিটিছ বিলাকৰ এক্সাম্পল হ'ল পেনিচিলিয়াম। পেনিচিলিয়ামটো বহুত ইম্পৰ্টেণ্ট ফাঞ্জাই হয়। ইয়াৰ পৰা পোনপ্ৰথমে পেনিচিলিন নামৰ যিটো এণ্টিবায়টিক প্ৰতিজৈৱিক সেইটো আৱিষ্কাৰ কৰা হৈছিল। পেনিচিলিয়ামৰ পৰা পেনিচিলিন আৱিষ্কাৰ কৰা হৈছিল। পেনিচিলিয়াম নটেটাম নামৰ এটা মানে ভেঁকুৰ আছিল। তাৰপিছত চেকাৰমাইচিছ, চিৰিবিচি, চেকাৰমাইচিছৰ বহুত স্পিচিছ আছে। চেকাৰমাইচিছক আমাৰ জেনেৰেল টাৰ্ম ইংলিছত কি কোৱা হয়, ইষ্ট বুলি কোৱা হয়। ইষ্টটো সাধাৰণতে বেকাৰীবিলাকত ইউজ কৰা হয় বা এলকহল প্ৰডাকশ্যন, ৱাইন প্ৰডাকশ্যনত ইউজ কৰা হয় ইষ্টবিলাক। তাৰপিছত এস্পাৰজিলাছ, এইকেইটা হ'ল কি এস্কোমাইচিটিছৰ উদাহৰণ। বেচিডিওমাইচিটিছৰ উদাহৰণ হ'ল এগাৰিকাছ মানে বেংচতা, যিবিলাক তোমালোকে কাঠফুলা বুলিও কোৱা, এইবিলাক সাধাৰণ মৃতজীৱী হয়। তাৰপিছত পাক্সিনিয়াটো তোমালোকৰ উদ্ভিদ ৰোগ সৃষ্টি কৰে, বিশেষকৈ আলুৰ পাতবিলাকত বা আমাৰ আলুবিলাক পচাই দিয়ে সেইটো ভেঁকুৰবিলাকে। গতিকে পাক্সিনিয়াটো বেচিডিওমাইচিটিছ হয়। আৰু ডিউটেৰোমাইচিটিছৰ এক্সাম্পল হ'ল অল্টাৰনেৰিয়া আৰু ট্ৰাইকলাৰ। গতিকে আজিলৈ ভেঁকুৰ ৰাজ্য এইখিনি শেষ কৰিলোঁ। আৰু এটা ক্লাছ ল'ম এই ছেকেণ্ড চেপ্টাৰৰ, তাৰপিছত তোমালোকৰ ছেকেণ্ড চেপ্টাৰ সম্পূৰ্ণ হ'ব।